গাইজ ৰিলাক্সিছ গুড লাইফৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ভ্লগটো খুব ৰাতিপুৱাই আৰম্ভ কৰি লৈছোঁ। বৰ্তমান এতিয়া 6:30 বাজি গৈছে। সোনকালে উঠিছোঁ অকণমান, কাৰণ আমি আজি যাম পিকনিকলৈ। সেইকাৰণে সোনকালে উঠি পেলাই কামবোৰ লৰালৰিকৈ কৰি লওঁ, কাৰণ 10মান বজাৰ আগত ওলাই যাব পাৰিলে ভাল হ'ব। বেছি দূৰলৈ নাযাওঁ, ওচৰলৈকে যাম। আৰু কোন কোন যাম আপোনালোকে ভ্লগটো শেষলৈকে চালে গম পায়ে যাব। গতিকে ভিডিঅ'টো একে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বছৰটো আহিল আৰু যাবৰে হ'ল। কি পালোঁ কি নাপালোঁ সেইবোৰৰ হিচাপটো বহুত দীঘল, কিন্তু নোপোৱাবোৰৰ লগত জানো লাগি থাকিলে জীৱনটো আগবাঢ়ি যাব কেতিয়াও নাযায়। সেইকাৰণে ভালে থকা দিনকেইটা যিমান পাৰোঁ ভালদৰে থাকিবলৈ চেষ্টা কৰোঁ। তেনেহ'লে আহক ভ্লগটো আৰম্ভ কৰোঁ। তাৰপিছত মই ইয়াতে বহি আছিলোঁ চোফাত। ৰাতিপুৱা মুখখন ধুই পেলাই আহিছোঁ, পানী খোৱা নাই। আইমানো শুই আছে কাৰণে দৰ্জাখনো খুব লাহেকৈ খুলিব লাগে, নহ'লে আৰু এই ৰাতিপুৱাই উঠি উৎপাত কৰি থাকিব। আৰু এইফালে এইটো হিটাৰটো ৰাতি চলাই থৈ দিওঁ। আইমানৰ হাইনেক এটা তলতে দি থৈছিলোঁ অকণমান গৰম হৈ থাকক বুলি। আৰু এইফালে বাপেক জীয়েক দুয়োটা শুই আছে ধুনীয়াকৈ, অলপ দেৰিকৈ উঠিব। তাৰপিছত মই বাকীখিনি কাম সামৰি লওঁ, পানীগিলাচো খাই লওঁ। আৰু এইফালে দুটা কুকাৰ থৈ দিলোঁ, ৰাতি ধোৱা নহ'ল। কালি ৰাতি খুৰা খুৰী মাহঁত আহিছিলে, ৰাতি একেবাৰে ভাত পানী খুৱাই পঠালোঁ। তাৰপিছত যিমানখিনি পাৰোঁ বাচন বৰ্তন ধুই থলোঁ। আৰু ৰাতিপুৱাও নহ'লে বহুত দেৰি হৈ যায় বাচন ধুই থাকোঁতে। আৰু ৰাতি ধুলেও কি হয়, বেছি ঠাণ্ডা লাগে, সেইকাৰণে যিমান পাৰোঁ ধুই থলোঁ। আৰু এইফালে এইকেইটা আছে কণীকেইটা, আজি পিকনিকত নিবৰ কাৰণে আনি থোৱা, সিজাব লাগিব। ৱাও, ধুনীয়া লাগিছে। ভালকে দেখাই দিয়া, টুপিটো ধুনীয়া লাগিছেনে? যেতিয়া আমি ৰাস্তালৈ ওলাই যাম তেতিয়া আপোনাৰ ঠাণ্ডা লাগিব নহয়, তেতিয়া নিলাম। আইমানো গুলিয়াই ৰেডি কৰি ল'লোঁ। আৰু এতিয়া প্ৰয়োজনীয় কেইটামান ঔষধ লৈ লৈছোঁ, কাৰণ আজিকালি বতৰৰো বহুত সলনি হয়। আৰু ইহঁতে বাহিৰত ওলাই যোৱাৰ লগে লগে খোৱা বোৱাটো পূৰা উল্টা পুল্টা হৈ যায়, কেতিয়া কি খাই দিয়ে ঠিক নাই। কৰি পূৰা ৰেডি হৈ গ'লোঁ। আৰু এতিয়া এইটো লৈছোঁ, টিকলা মিউজিক বক্সটো লৈ লৈছোঁ। অকণ হ'লেওতো গান চান শুনিব লাগিব, সেইকাৰণে লৈ লৈছোঁ। আৰু বাকী আমাৰ তেজপুৰৰ পাৰ্টি আহিয়ে পোৱা নাই, ৰখিয়ে আছোঁ। 10:30 বাজি গ'ল। এইফালে গাড়ীৰ ডিকি পূৰা বস্তুৰে ভৰ্তি, কুকাৰ কেৰাহী চৰিয়া চব লৈ লৈছোঁ। আৰু যোনে অলপ খৰিও লৈছে, কাৰণ গেছ থাকিলেও খৰিত মাংস বনাই খাই বেছি ভাল লাগে, সেইকাৰণে খৰি যোগাৰ লৈ লোৱা হৈছে ধুনীয়াকৈ। আমি এতিয়া আহি আছোঁ, বাচ্ছা পাৰ্টি আমাৰ লগত আছে। বাচ্ছা পাৰ্টি আহিছে আমাৰ লগত, আৰু আগত বাকীবোৰ গৈ আছে। এয়া হৈছে শিঙৰিলৈ যোৱা ৰাস্তা। আপোনালোকে গুপ্তেশ্বৰ মন্দিৰ বুলিও হয়তো জানিব পাৰে। ৰাস্তা ঘাট বহুত ধুনীয়া হ'ল এতিয়া। দুয়োকাষে বাগান, বিৰাটেই ধুনীয়া। আপোনালোকে কেতিয়াবা আহিলেও একেবাৰে অসুবিধা নাপায়। আৰু আজি আমি মন্দিৰৰ ভিতৰলৈ হয়তো সোমোৱা নহ'ব, কাৰণ মাছ মাংস চব লগত লৈ আহি পেলাই মন্দিৰ দৰ্শন কৰিবলৈ বেয়া লাগে, সেইকাৰণে মন্দিৰত নোসোমাওঁ। আৰু আমি লাহেকৈ আহি পালোহি অকণমান ডাউনৰ নিচিনা। খুবেই ভাল লাগে পৰিৱেশটো। আপোনালোকে যোন আহিছে তেওঁলোকেতো জানেই। আৰু মন্দিৰলৈ যোৱা গেটখন, আৰু চাৰিওফালে দোকান আছে, চাকি বাতিৰ দোকান। ধুনীয়াকৈ ইয়াৰ পৰা লৈ পেলাই মন্দিৰলৈ যাব পাৰি। আৰু আমি অকণমান ৰৈ দিছোঁ, ইহঁতে আহিলে একেলগে তললৈ নামি যাব লাগিব।
এয়া হৈছে বা আৰু ভিনদেউ আহিয়ে কামত লাগি গৈছে বস্তা কাটি আছে পাৰি পেলাই বহিব লাগিব আৰু এইবিলাক চবেই ভাগে ভাগে কামত লাগিছে মোৰ ভাগতো অকমান কাম পৰিছে এইখিনি চাফা কৰি দিব লাগিব তাকে কৰি লওঁ এয়া আমাৰ পুৰা কফি গুলি আছে কি কফি হ'ব এইটো নৰ্মেল কফি তাৰপিছত এইফালে অংকুৱে কফি কাৰণে গাখীৰ গৰম কৰি আছে আৰু এইফালে চবেই কাপোৰ চাপোৰ লগাই আছে আমাৰ বাবু আহি পালে আমাৰ স্বৰ্ণালীয়ে ব্ৰেডত বাটাৰ লগাই আছে আৰু এইফালে টিকলা চৌকাটোত তিনিফালে তিনিটা শিল চৌকা তিনিওফালে তিনিটা মানুহ খাই দে নাই খোৱা মই অকণমান লৈছিলোঁ বাবু ভিডিঅ' কেইটা ধুনীয়া হৈছে ধুনীয়া হৈছে একদম মিঠাই ভালনে খাইছ মিঠাইটো টেষ্টি নে সেইটো কোৱা মিঠাই টেষ্টিৰ লগত বহুত কথা আছে কি হৈ আছে এইটো চিকেন মেৰিনেট নে আমি পিকনিকতো মানে মেৰিনেট নোহোৱাকৈ নাখাওঁ ন মেৰিনেট মেইন লাগিবই এইফালে কাৰিকৰ বহি আছে আমি আজি জেন্টছ পাৰ্টিক খানা বনাবলৈ লগাই দি অকণমান ওলাই আহিলোঁ আৰু এয়া হৈছে শিঙৰি পাহাৰৰ ওপৰত বহুত চেগুন গছ আছে আৰু বেলেগ মূল্যৱান গছবোৰো আছে ইয়াৰ পৰা কিন্তু আৰু লগতে বহুত বান্দৰ আছে বাঘো ওলাই সন্ধিয়া হ'লে বুলি শুনিছোঁ আৰু এইফালে এয়া আমাৰ অকণমান ফটো ছেশ্যন চলি আছে দূৰলৈকে সৰিয়হ বিৰাটেই ধুনীয়া আৰু কেইদিনমান আগত আহিলে আৰু বেছি ভাল লাগিলে হয়তো আমাৰ ইহঁতকেইটাইও পূৰা ফূৰ্তি কৰিছে একদম ক'ব পৰা নাই তিনিওটা লগ হৈ এফালে মাংস বহাইছে হাঁহৰ মাংস হাঁহ কোমোৰা ক'ত হাঁহ কোমোৰা লগত মাটি দালি হাঁহে মাহে আজি এসাঁজ এতিয়া খাব পৰাটোহে কথা এতিয়া 2টা বাজি গ'ল আমাৰ মাত্ৰ চিকেন ফ্ৰাই হৈছে এতিয়া চিকেন ফ্ৰাই খাই লওঁ খাই লৈ পেলাই লোকেল আছে ভাত খাবলৈ এতিয়া পেটত ধৰে নে নধৰে নাজানো আৰু চব লৈ যাব লাগিব ধৰ লৈছ বুলবুল ল নাকৰ পানী ওলাইছে নেকি নাকৰ পানী চকু পানী পুৰা এনেই খানা হয়নে এইফালে এয়া লোকেল চিকেন বাবুৱে বনাই আছে কেনেকুৱা খানা এবাৰ ক'ব লাগে খানা কেনেকুৱা আমি কম বৰ লাগে দি আছো এইবিলাক হৈছে তলত বহিব নোৱাৰা মানুহ কম বয়সতে আমাৰ এটা পাৰ্টিৰ এয়া খানা খোৱা হৈ গৈছে আৰু এতিয়া এইফালে পুৰা কুকুৰ আহি গৈছে বান্দৰ সৰু সৰু বান্দৰ পোৱালিবিলাক ওলাই গৈছে সৰু সৰু বান্দৰৰ পোৱালিবিলাক ওলাই আহিছে গতিকে আমি 3জনী আছোঁ ভাত খাবলৈ আৰু আমাক এতিয়া ভাত খাওঁতে কেইটামানে বান্দৰ খেদি থাকিব লাগিব তেতিয়াহে ভাত খোৱা হ'ব এয়া আমাৰ খানা পুৰা শেষ হ'ল আৰু এতিয়া এইখিনি খাই শেষ কৰিব পাৰে নোৱাৰো ঠিক নাই নোৱাৰিলে আৰু টিফিনত ভৰাব লাগিব ন টিফিন আছে কুকাৰ আছে আমিয়ে লাষ্ট চব গৈছে আমাক নধৰিলে হ'ল আৰু দিয়া আমাৰ আইটেম কম নেকি মিঠাই এতিয়া আৰম্ভ হৈছে
অকল ভাত মাংস খোৱা যেনটো ন ভাত মাংস খালে হৈয়ে গ'ল হয় পুৰা জুই আইটেম বেছি নহয় ইমান আইটেম ক'ত যাবা এতিয়া আমাৰ পুৰা খানা চানা খাই জুই চুই জ্বলাই পেলাই যিমানখিনি পাৰোঁ চাফা কৰি পেলাই ৰেডি তাৰপিছত এতিয়া যাম আৰু পইচাৰ হিচাপ চলি আছে বৰ্তমান এতিয়া পইচাৰ হিচাপ হৈ গ'লে আমি যাম আৰু চব বস্তু চস্তু ভিতৰত ভৰোৱা হৈ গ'ল পুৰা আন্ধাৰ হৈ গৈছে অৱশ্যে খাওঁতেই দেৰি হৈ গ'ল চাওক কিমান আন্ধাৰ হৈ গৈছে ইফালে আৰু একদম পাহাৰৰ ইফালে পুৰা আন্ধাৰ মুন্না ড্ৰেছটো মজা লাগিছে কিন্তু আজি তোমাক ফটোৱে নুঠালো আজিলে আৰু বাই বাই ন আন্ধাৰ হৈ গ'ল পুৰা চব পাৰ্টি গ'ল এইফালে ৰেডি কি বুলি কয় এইটো ৰেডি ভোট বুলি ভাবিব আমি যাবলৈ ওলালো আজিলে আমাৰ পিকনিক ইমানতে সমাপ্ত বাই বাই